নমস্কাৰ এছামিজ হেল্প টিপছ চেনেলটোলৈ আপোনালোক আটাইকে আদৰণি জনালোঁ। আজি আপোনালোকক তিতা কেৰেলাৰ গুণাগুণৰ বিষয়ে মই যিখিনি জানো সেইখিনি আপোনালোকক জনাম। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। তিতা কেৰেলা ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ বাবে নিয়মিত যদি ইয়াৰ ৰস খোৱা হয় তেতিয়াহ'লে তেজ আৰু প্ৰস্ৰাৱৰ পৰা ছুগাৰৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে। ৰাতিপুৱা খালী পেটত তিতা কেৰেলাৰ ৰস খালে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। সেইকাৰণে ডায়েবেটিছ ৰোগীয়ে তিতা কেৰেলা সিজাই খাব লাগে আৰু ই ইনচুলিনৰ কাম কৰে। তিতা কেৰেলাৰ পাত বা তিতা কেৰেলাৰ ৰস মৌৰ লগত মিহলাই খালে লিভাৰ আৰু ব্ৰংকাইটিছ অসুখ ভাল হয়। তেজৰ দহত হোৱা বেমাৰত তিতা কেৰেলাৰ ৰস খালে বহু পৰিমাণে উপকাৰ পোৱা যায়। তিতা কেৰেলা পানীৰ সৈতে ৰান্ধি খালে অস্ত্ৰ ৰোগতো উপকাৰ পোৱা যায়। তিতা কেৰেলাৰ ৰস নেমুৰ সৈতে খালে খৰ খজুৱতি আদি ছালৰ যিকোনো বেমাৰ ভাল হয়। এজমা ফেনাঞ্জাইটিছ চৰ্দি আদি শ্বাস প্ৰশ্বাসজনিত বেমাৰত তিতা কেৰেলা অতি উপকাৰী। যিসকল ব্যক্তিয়ে অত্যাধিক মদ পান কৰি লিভাৰ বেয়া হৈ যায় সেই ব্যক্তিসকলে নিয়মিত তিতা কেৰেলাৰ ৰস খাব লাগে। এতিয়া গম পালেনে তিতা কেৰেলা কিমান ঔষধি গুণেৰে ভৰপূৰ। সেইকাৰণে এই পাচলিবিধ ৰান্ধিয়ে হওক বা ইয়াৰ ৰস উলিয়াই আমি সকলোৱে খাবলৈ চেষ্টা কৰিব লাগে। আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত লাইক কৰিব আৰু কমেণ্ট কৰিব যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈ আহিলোঁ, ধন্যবাদ।